খাটনি আছে নেকি? আছে ছাৰ আহকচোন ভিতৰলৈ মই নাযাওঁ দিয়ক, তেওঁক মাতি দিয়কচোন। ঠিক আছে দিয়ক হেৰি শুনিছেনে বোলো শুনিছেনে চাওঁ ওলাই আহকচোন উখৰাম কিয় ইমান তুমি লিছা কলা নেকি মই বাপাৰক চিনি পোৱা নাই ৰাতিপুৱা এয়া ব্যৱহাৰ আপোনাৰ। ইয়াত কি দেখিছে ছাৰ ইয়াতকেও বেয়া ব্যৱহাৰ কৰে মই বুলিহে এইটো মানুহৰ লগত খাই আছো বেলেগে হোৱা হ'লে কথা লগাইছো ছাৰ গৈ লওক কবি ৰ কি কৈছে? একো নাই কওক কি একো নাই কওঁ ছাৰক কওঁ তুমি ভিতৰলৈ যোৱাচোন বৌ ভিতৰলৈ নাযায়, আপোনাৰ লগত মোৰ কথা আছে, বৌ থাকিব লাগিব। থাকা ছাৰ ৰ'ব আপোনালৈ মই চকী এখন লৈ আহোঁ ঠিক আছে বাৰু। কি হ'ল ছাৰ আগতে বৌক আহি ল'বলৈ দিয়ক। গোটেই থানাখনৰ ভিতৰত আপুনি চিনিয়ৰ হয়নে নহয়? কিয় নহয় হয় থানাৰ বাকী ষ্টাফক আপুনিহে গাইড দিব লাগে, লাগে নে নালাগে? কিয় নালাগে লাগে আকৌ কিন্তু আপুনিয়ে যদি উল্টা পুল্টা কাম কৰি থাকে হ'ব জানো? কেনেকৈ হ'ব নহ'ব নহয় এইবিলাক পাগলামি বাদ দিব লাগে, দিবলৈ নিদিয়ে। কিয় নিদিব দিবই লাগিব দিবই যা তই মোৰ হৈ চাকৰিটো কৰ এই, যা কি কৰিছে? চাওকচোন ছাৰ আপুনি ইমান ধুনীয়াকৈ মোক বুজাই আছে তাই আকৌ টেপেচ টেপেচ মাত দি আছে কিয় নামাতিম সঁচা কথাত মই মাত মাতিম মাও মই আকৌ খুলিব যাম এই খাটনিয়াৰ